350 বছৰ পুৰণা ৰাস চাবলৈ গৈ আছোঁ। এইফালে হ'ল হিমন্ত মামা আহিব আৰু লোকেশ্যনত পালোঁ, চাই লওক এইটো। আৰু এইফালে গেটটো চাই লওক, 350 বছৰ কৰি অহা ৰাস কমলাবাৰী। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ পুনেশ্বৰ ট্ৰু ব্লগলৈ। তাৰপিছত আজি ভিডিঅ'টো ৰাতিকৈ ষ্টাৰ্ট কৰিছোঁ। ৰাস চাবলৈ গৈ আছোঁ গড়মূৰত চামনি, এতিয়ালৈকে কমলাবাৰীত চামনি এতিয়ালৈকে কনফাৰ্ম কৰা নাই। আৰু ভিডিঅ'ত আপোনালোকে লাষ্টলৈকে চিন নকৰাকৈ চাই থাকিব। আৰু এতিয়া ওলাই আছোঁ, মাজুলীতে আছোঁ বাৰু মই। তাৰপিছত ইয়াৰ পৰা বেছি দূৰ নহওঁ, ওলাই আছোঁ অকণমান। এনে আমিনো কি আৰু ওলাব লাগে ন, এইটো আমাৰ চিম্পুলকৈ। এতিয়া ছোৱালী কেইটামানো ওলাই আছে, 5জনমান চব মুঠ যাব। সেইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, বাইক লৈ যাব লাগিব। আৰু গড়মূৰত চামনি, কমলাবাৰী চামনি এতিয়ালৈকে ক'ব নোৱাৰা হৈছোঁ, মানে লগৰ বহুত যাব যেন, সেইকাৰণে ইংৰাজী কথা চাব জানো। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু এইটো মোৰ নিউ ব্লগ, আগৰ চেনেলটো মানে বেয়া হ'ল, ষ্টাৰ্ট কৰি বেয়া হোৱা নাই, তাতো মাজে মাজে দিম, লাহে লাহে এৰিম। আৰু এইটো চেনেলটো মানে ভিউজ নাহিলে কেলৈ ভিডিঅ' বনাই লাভ আছে, সেইটো কাৰণে নবনাওঁ। আৰু এইটো চেনেলটো লাহে লাহে এৰিম। আৰু এইটো ডেইলি ভিডিঅ' পাই থাকিব, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক এইটো। আৰু ডেইলি ভিডিঅ' ইয়াত এইটো চেনেলত পুনেশ্বৰ ট্ৰু ব্লগত দিম। আৰু এইটো টু বুলি খুলিছোঁ, মানে এইটো 1 আছিলে, এইটো 2 আৰু এইটো এইকাৰণে 2 বুলি খুলিছোঁ। আৰু যিমান পাৰে শ্বেয়াৰ কৰক, যিসকলে নতুনকৈ আহিছে এতিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যি আগৰ মোৰ ভিডিঅ' চাইছিলে প্লিজ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ডাইৰেক্ট তাতে লগ পাম। ৰাতি ভিডিঅ' কৰিব বেয়া ন, এতিয়া এইফালে লাইট বনাইছোঁ ভিডিঅ'টো, আৰু ডাইৰেক্ট তাতে অন কৰিম কেমেৰা ন। ছোৱালী কেইটামান আছে বাৰু, দেখাই লওঁ ছোৱালীবিলাক। আজিকালি তামাম মেকআপ কৰি ওলাই আছে, 3জনমান ছোৱালী যাব নেকি, আমাৰ ভণ্টি ভাই এনেকৈ যাব। আৰু ইহঁতক দেখাই লওক, বল চাই ছোৱালীকেইটাও যাব, হাই এটা কৈ দে, হাই হাই। আৰু এইফালে ছোৱালী আজিকালি ওলাই আছে। কি মেকআপ কৰিছা? আচ্ছা, মেকআপ কৰিছে। আকৌ এইফালে ছোৱালী এটা, 3জনী ওলাই আছে। আৰু মই এইফালে কেইজন যাব? এই ছোৱালী কেইজন যাব? 5জন। এইফালে বাইক ষ্টাৰ্ট কৰিলে। আৰু এতিয়া গৈ আছোঁ কমলাবাৰীতে চাবলৈ গৈ আছোঁ, কমলাবাৰী সত্ৰত। আৰু এইফালে 350 বছৰ কৰি অহা ৰাস আজি 5 টাইম চাম, ফুল এক্সাইট। আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। এতিয়া গৈ আছোঁ আৰু মই অকলে, ছিংগুল আৰু ডাবুল গৈছে সিহঁতে, মই ছিংগুলে বিন্দাছকৈ যাব লাগে। এতিয়া চাই লওক, ৰাতিটো ভিডিঅ' কৰিবলৈ অসুবিধা হ'ব, ডাইৰেক্ট তাতে লোকেশ্যনতে অন কৰিমগৈ আৰু কেমেৰা ন। এইফালে লীলা এতিয়া আমি কমলাবাৰী পাই গ'লোঁ। আৰু কমলাবাৰী সত্ৰৰ সেইফালে গৈ আছে। আৰু আজি তাৰপিছত হিমন্ত মামাও আহিব বুলি কৈছে, আপোনালোকক নিশ্চয় দেখাম। আৰু এইফালে মই গৈ আছোঁ, আজি এমলেট দাঙি অৱস্থা নাই, এমলেট দাঙিবই লাগিব। আৰু আজি এইফালে সোমাই গৈ আছোঁ। আৰু এইফালে ছোৱালীবিলাক আৰু চাওক, এইফালে লাহে লাহেকৈ সোমাই গৈ আছোঁ। মানে মানুহ কিমান, এতিয়া মানুহ আহি ভৰ্তি হৈছে। এইফালে অটত মানুহ মানে ভৰ্তি হৈ গ'ল। এতিয়া মানে 6টা বাজিছে, আৰু 6টা বজাৰ পৰা ইমান 10টা বজালৈকে কিমান মানুহ হ'ব আপোনালোকে নিশ্চয় ভাবি চাওক। আৰু এইফালে আমি লাহে লাহেকৈ সোমাই গৈ আছোঁ। এইফালে গেটটো চাই লওক, এইফালে সোমাই গৈ আছোঁ। আৰু চাওক, 350 বছৰ ৰাস কৰি আহিছে। আপোনালোকে ধেমালি বুলি ভাবিছোঁ নি? 350 বছৰ। এতিয়া আমি সোমাই আহিলোঁ। আৰু এইফালে চাই লওক, চাৰিওফালে কিমান মানুহ আছে ন, এতিয়াৰ পৰা মানুহ ভৰ্তি হ'ল। এইফালে অটত মানুহ ভৰ্তি হৈ গ'ল, এতিয়া তালৈ সোমাব নোৱাৰে। আৰু এতিয়া চাই লওক, কিমান পুখুৰীটো মজা লাগে ন, লাইটিং দি থৈছে মজাকৈ, আৰু ভাল লাগিছে ন। এইফালে নাও এখন আছে, চাই লওক, নাও এখন আছে, আৰু মজা লাগিছে। আৰু এইফালে পৰা দি থৈছোঁ, তাৰপৰা মানে নেদেখে যেন, সেইকাৰণে পৰা দি থৈছোঁ। আৰু এইফালৰ পৰা, আৰু এতিয়া জেলপি নিবলৈ আহিছোঁ, কিবা এটাও খোৱা নাই, সেইকাৰণে জেলপি আনিছোঁ। আৰু 100 টকামান, বেছি নহয়। আৰু এইফালে চাই লওক, এতিয়া আৰম্ভ হ'ব। আৰু 10টা বাজিলে। আৰু এইফালে শ্ৰীকৃষ্ণ ওলালে। আৰু এইফালে নাচি আছে। আৰু এতিয়া ঘৰলৈ উভতি গৈ আছোঁগৈ। আৰু মাতটো ইমান ভাল লগা নাই, চৰ্দি লাগি আছে, সেইকাৰণে কিবা কিবি মাতটো শুনি আছে। আৰু এইফালে আমি ঘৰলৈ উভতি গৈ আছোঁ, বাহিৰতে যাওঁগৈ বুলি কৈছে যেন। আৰু এইফালে ওলাই গৈ আছোঁগৈ। আৰু চাই থাকক,
এফালে গৰু গাই আছে মজাকৈ আছে আৰু এফালে আমি গৈ আছোঁগৈ পিছলৈ চাই আৰু ঘৰতে কেমেৰা অন কৰিমগৈ এতিয়াও পৰিছোঁ ইমান লাগিছে একদম টোপনি লাগিছে সেইটো এতিয়াও পৰিছোঁ মই হেল্ল' গাইজ গুড মৰ্ণিং কালি ভিডিঅ' সমাপ্ত নকৰিলোঁ আৰু এতিয়া 7টা বাজিলে বাৰাছ এতিয়াই কৰিছোঁ এতিয়া বাৰাছ কৰিবলৈ আহিছোঁ চাওক বেলিটো তামাম আজি ওলাইছে তামাম খাৰা আৰু হিমন্ত মামা আহিছিলে মানে ভিডিঅ' কৰা নহয় মানে হিমন্ত মামা দেখুৱা মানে ইমানে মানুহ থেপা থেপি মানে ভিডিঅ' কৰিবলৈ সুবিধা হয় সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু তাৰপিছত হিমন্ত মামা আহিছিলে 11:30 বজাত আহিছিলে আৰু আমি তাৰপিছত 12টামান আহিলোঁগৈ আৰু ইমানো ভিডিঅ' কৰা নহ'ল মানে মানে থিয় হৈ থাকিব নোৱাৰি ইমানেই মানুহ আৰু কমলাবাৰী চালোগৈ যে সেইটো কাৰণে অকণমান জনালোঁ আৰু তাৰপিছত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক এইটো মোৰ ফাৰ্ষ্ট টাইম ব্লগ আৰু নিউজ চেনেল আৰু যিমান পাৰে শ্বেয়াৰ কৰে আপোনালোকে কৰি দিয়ক আগতে যিটো মৰম দিলে এইটো চেনেলতো দিয়ক আৰু এইফালে পোৱালি এটা ডিষ্টাৰ্ব কৰি আছে নতুন পৰা কুকুৰ পোৱালি হাই বাই নেক্সট লগ পাম শ্বেয়াৰ কৰক